Hi guys, welcome to my YouTube channel Con Vlogs. তো বৰ্তমান আহিছোঁ গুৱাহাটী আৰু গুৱাহাটীত বৰ্তমান দাদাৰ ৰুমতে আছিলোঁ আৰু ইয়াতে আৰু মই অকলে অহা নাই, মোৰ লগত আৰু দুজন আছে বাৰু দেখুৱাই আছোঁ। তো অনিপ আছে আৰু পাপুলি আছে। তো আমি তিনিটা এতিয়া লগ হৈ মানে গুৱাহাটী অলপমান ঘূৰিম আৰু আপোনালোকক দেখুৱাম কেনেকুৱা ইয়াৰ পৰিৱেশ। আৰু ৰাতি আমি ইয়াতে আছিলোঁ আৰু আমি ৰেডি বান্ধি পূৰা ৰেডি আৰু আমি যাব লগীয়া সাজু। তো আমি আছিলোঁ তাত আৰু এতিয়া যাম আমি মানে ইয়াৰ পৰা বাই বাই দি দিলোঁ এইটো ৰুম। আৰু আজি আমাৰ লগৰ এটা ৰুমতে থাকিম বাৰু। তো আমি আৰু ক'লোঁ ইয়াৰ পৰা তো আমি 6 মাইল লগৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু এহঁত দুটাই এতিয়া বহি লৈছে। তো মই খিৰিকীৰ কাষত অকলে বহিছোঁ দিয়ক। এতিয়া 6 মাইললৈকে আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ ইয়াৰ পৰা। তো আমি বেলতলা তিনিআলিৰ পৰা এতিয়া বুলি যাইছোঁ। চশমা লৈ লৈছোঁ, ৰ'দ না বহুত। তো ৰ'দ চাওঁ কিমান ওলাইছে, সেইকাৰণে মই চশমা পৰা পিন্ধি ল'লোঁ আৰু ভাল লাগিছে। আৰু তো ইয়াত আমাৰ গাঁৱৰ দৰে সকলো ধৰণৰ শাক পাব চাওক কিমান শাক আছে। তো এইখনৰ দোকান মানে তো আমি বেলতলা চাৰিআলিৰ পৰা বাছত উঠি চায়েন্স মিউজিয়ামলৈকে যাম। আৰু ইয়াত গুৱাহাটীত কি বেছি বেয়া জানেনে, ইয়াত নলাবিলাকৰ বহুত গন্ধ। আৰু বৰ্তমান আহিছোঁ এটা ৰুমত আৰু ইয়াৰ পৰা যাম আমি বাছত উঠি কিনে তালৈ। তো চাই থাকক। তো মিউজিয়ামৰ টিকট লৈ ল'লোঁ আৰু আমি এতিয়া ভিতৰত আহি গ'লোঁ সোমাই। তো গোটেইকেইজনে আহিলোঁ, ভাবো আছে আমাৰ লগত সোমাই আহিলোঁ। ইয়াৰ প্ৰথম এইখন গেট, আমি গেটেৰে সোমাই আহিলোঁ আৰু এতিয়া ভিতৰৰ পিনে গৈ আছোঁ, দেখুৱাই আছোঁ। ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু, ভাল লাগিছে মনটো। তো ইয়াত এটা বস্তু আছে চাই লগতো ঘূৰি আছে আৰু পানী। আৰু ইয়াত আছে এখন ডাঙৰ বিশাল প্লেইন। দেখুৱাই আছোঁ ৰ'ব অলপমান পিছত কথা গেটৰ ভিতৰত যাই আছোঁ। লগত আহি গ'লোঁ আৰু ইয়াত চাব পাৰে বেলেগ দেখুৱা নাই এইটো। আৰু ইয়াত এটা আছে মানুহ পূৰা হেন দেখিয়া। আৰু ইয়াত আছে চাব লগা বস্তু আছে আৰু ইয়াত পিন্ধি আছোঁ অকণমান আৰু ভাল লাগিছে। আৰু ওপৰতো আছে মল আৰু ইয়াত আছে কিছুমান চাইন্স চকুৰ পৰীক্ষা ইয়াত। আৰু ইফালে আছে পুৰণা দিনৰ আধুনিক ইয়াত বজাই ৰাখি থৈ দিছে। আৰু আগলৈকে যাই আছোঁ বাৰু। আৰু ইয়াত আছে এইটো কি বাৰু ভালদৰে নাজানো দিয়ক। আৰু ইয়াতো আছে বৈজ্ঞানিক চাইন্স মিউজিয়ামটো অকণমান এনে ধৰণৰ ফাৰ্ষ্ট টাইম আছোঁ, ভাল লাগিছে। তো ইহঁতে পূৰাতো বংলা বংলি চাই যাই আছে, মই অকণমান অলপ বেলেগ ষ্টাইলত চাই আহিছোঁ। এইটো কি বস্তু মই বুজিয়ে পোৱা নাই এতিয়ালৈকে। ইয়াত কিবা উঠা চিম্বল আছে আৰু এইফালে দেহাটোৰ কিবা আছে। আৰু এটা বস্তু দেখি আছোঁ বহুত ইফালে এইফালে চাব পাৰে। এইটো মানে কি বস্তু আপোনালোকে ধৰিব পাৰিছেনে? কি বস্তু কমেণ্ট কৰি জনাব। এইটো ময়ো আকৌ গমেই পোৱা নাই এইটো। আৰু ইয়াত আছে মানে কাৰখানা কেনেকুৱাকৈ বনাই থৈ দিছে। এইফালে বস্তু সৰু সৰুকৈ। তো বহুত ভাল লাগে দিয়ক এইবিলাক জেগা আহি আপোনালোকে চাব একবাৰ, বহুত মজাদাৰ জেগা। চাই থাকক আৰু ইয়াত আছে কিবা আৰু এটা বস্তু আছে, এইটো এটা 3D এনিমেশ্যন টাইপৰ বনাই থৈ দিছে একেবাৰে। তো ইয়াত কিবা কিবি কৰিব লাগে আকৌ নাজানো, এইবিলাক অকণমান চাইছোঁ আৰু গুচি যাইছোঁ, আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পূৰা 3D এনিমেশ্যনত পূৰা বনাই থৈ দিছে। এয়া মহাত্মা গান্ধী য'ত চলি আছে। তো ওপৰলৈ যাম আৰু এতিয়া মলৰ ওপৰত গৈ আছোঁ আৰু সি আহিবই পৰা নাই তাকলৈকে এটা বস্তুৱে চাই আছে। আমি এতিয়া মলৰ ওপৰত গৈছোঁ, মলৰ ওপৰত কেনেকুৱা কি আছে দেখুৱাম। তো মলৰ তলত এনেকুৱা পৰিৱেশ। আমি সেইফালেদি সোমাই আহিছিলোঁ আৰু সেইফালেদি সোমাই গৈ এনেকৈ ঘূৰি আহিছোঁ। আৰু এটা ওপৰত এইখিনিত মানে বেছিকৈ সৰু চলিৰে খেলা বস্তু আছে, আপোনালোকে চাব পাৰে। ইয়াতো খেলা বস্তু সৰু চলিৰ। আৰু তলতো বস্তু, তলৰ ফ্ল'ৰটোত কিন্তু চাব লগা বস্তু আছে বহুত চালোঁ। আৰু ইয়াতে ফটো চটো উঠিব পাৰি, মোক এইখান লুকাই লৈ চাব পাৰে। আৰু ইয়াতে মই সৰু চলিবিলাকে মানে মুখখন ওলাই ফটো উঠে। এনে উঠি চালোঁ পানীটো বাৰু। ইয়াত সৰু চলি লৈ আহিলে খেলাব পাৰিব আপোনালোকে। তো আমি এনে আৰু চালোঁ বস্তুটো আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া আৰু যাইছোঁ আগলৈকে। তো তাতো ভাল লাগে আৰু তলতো বহুত বেছি ভাল লাগে। আৰু এতিয়া আৰু আহিছোঁ ভিতৰত সোমাই। কিবা বনাই থৈ দিছে আৰু এটা পুৰা
পাকাতে বনাই থৈ দিছে তাৰ পৰা পৰি আছে ওপৰৰ পৰা তো ইয়াত চাওক পুৰা ঘোঁৰা এটা দৌৰি থকা যেন লাগিছে এয়া হৈছে চায়েন্সৰ কামাল আজিৰ দিনত চায়েন্স তো আৰু ইয়াত তো এইটো চুইচ টিপিলে এইটো বাছটো ওপৰত উঠি যায় আৰু ইয়াতো কিবা এটা আছে তো ইয়াত এটা হাত দুখন দি দিলে তলেদি হাত দুখন দি দিলে ইয়াত এইবিলাক উঠি আহে মানে নিজৰ মানুহৰ তাত সোমাই দিওঁ তেনেকৈ তেতিয়া ওলাই আহিব তাৰ কিন্তু বনাইছে এইটো এটা ভাল লাগে আৰু হাতখন সোমাই দিলে আৰু ওপৰলৈকে এইবিলাক সৰু সৰু বস্তুবিলাক ওলাই আহে আৰু এইটো যি দেখিছে ইয়াৰ ভিতৰত মানে এনেকুৱা বস্তু চাব পাৰি কিন্তু বৰ্তমান বন্ধ আমাৰ ভাগ্য চাগে বহি আছিল সেইকাৰণে চাব নাপালোঁ আৰু ইয়াত আহিম একদিন আৰু ভিতৰত সোমাবৰ কাৰণে আজি বন্ধ নবনাই নেক্সট টাইম আৰু এইটো এটা চাব পাৰে ইয়াত এটা গীটাৰ আছে আৰু ইয়াত ভৰিখন এনেদৰে দি আৰু ইয়াত গীটাৰ তো ভাল লাগে আৰু এইবিলাকো কিবা আছে আৰু এনেকৈ ভৰি দি কিনে তো এটা কুঁৱা আছে আৰু এইটো কুঁৱাত একেবাৰে কুঁৱা সেনেকৈ অৰিজিনেল আপোনালোকে চাব পাৰে তলত কিন্তু আকৌ নহয় যেন লাগিছে সেইকাৰণে এখন গ্লাছ এইফালে গম পায় এইটো এটা কুঁৱা টাইপৰে লাগিছে আৰু এটা খতৰনাক বস্তু দেখি আহিছোঁ এইটো চাওক এইটো মানে ওলাই অহা টাইপৰ যেন লাগিছে না যেতিয়া হাতখন সোমাই দিম চাওক নাপোৱা যেন লাগিছে ইমান দূৰ আছে ইয়াকে কয় চায়েন্স আৰু এইফালে আছে এয়া মই এইটো তোৰ আৰু এইফালে গ্লাছৰে গ্লাছ মানে এইবিলাক মানে কিবা খাপ খাই সোমাই যোৱা হয় খাপ এইটো মানে 3D নিউজন দেখ তো মই আৰু বেলেগকৈ কৰি দিছিলোঁ আৰু ইফালে এটা আছে গ্লাছৰে এটা সোমাই যাব পাৰি গ্লাছৰ ভিতৰত বৰ্তমান আৰু বাহিৰত ওলাই আহিলোঁ এয়া আৰু এইফালে এইটো হৈছে গ্লাছৰ ঘৰত সোমাই আহিলোঁ আৰু ইয়াত বাৰু কেনেকুৱা ইয়াত মানে মানে অকণমান চিনেমাত দেখিছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখিলোঁ আৰু ভাই ৰাস্তা কোনফালে এইটোৱে কনফিউজ হৈছে তো মানুহ মানে চাইডৰ ফালৰ পৰা মানুহবিলাক দেখা পায় আৰু আহিছিলোঁ ক'ৰ পৰা আপোনালোকে সৰু ছোৱালী ইয়াত এৰাই দিয়ে না তেনেহ'লে পাবাৰে নাই এই বস্তুটো দেখিছিলোঁ অৰিজিনেলকৈ চিনেমাত আজি ফাৰ্ষ্ট টাইম দেখিলোঁ আৰু ইহঁতে কোকডাল আৰু ঘূৰে যাওঁ সেনেকৈ ৰাস্তা কোনফালে অলপ সেনে ময়ে তো ফুলবলাৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু বাহিৰৰ পিনে আছে ইয়াতে আইনা টাইপৰ তো এইটো ভাবিছে আপোনালোকে নৰ্মেল বুলি কিন্তু নৰ্মেল নহয় ইয়াৰ ভিতৰত সোমাই যাব পাৰি চাওক তাত ত্ৰিকোণ টাইপৰ তো ময়ে মাখা চব চাই ল'ব লাগিব মই চাব পাৰে আপোনালোকে বেকগ্ৰাউণ্ডত চব ভাল লাগিছে কিবা এটা আৰু হৈ পিনে আছে এটা সঁচাকৈ চায়েন্স মিউজিয়াম চাবলগীয়া জেগা আপোনালোকে যদি অহা নাই আহিব ইয়াত ভাল লগা ইয়াত আহি ভাল লাগে আৰু মজা লাগিছে দিয়ক আৰু এইবিলাকো কিন্তু মজা বনাইছে যোনে বনাইছে এইবিলাক এই এটা চাব পাৰি এতিয়া গ্লাছ নাইয়ে এই ভিতৰত আকৌ উল্টা কৰি দেখা পায় মানে কেনেকুৱা ইয়াত পৰি চাপটো ইয়াত পৰি তাত পৰিছে প্ৰথম ইয়াত পৰিছে তাত তাৰপিছত ইয়াত মজা ইনষ্টালেশ্যনত বনাইছে বঢ়িয়া আৰু এইটো যে দেখিছে এইটো ময়ে দিয়ক মানে ইয়াত মানে খাচা খাচি হৈ যায় গ্লাছ এটা অলপ অলপ বেলেগ বেলেগ ষ্টাইলত ডুবা আছে তো খাচা খাচি হৈ যায় আৰু এইটো ফটোটো অকণমান বেলেগ ধৰণৰ আহে আৰু ইয়াত চাব পাৰে আপোনালোকে ইয়াত এইটো অকণমান বেলেগ মানে উঠি অহা এইটো মানে উঠি অহা আৰু এইফালে কিবা এটা বন্ধ মেইন ভাল লাগছে গ্লাছৰ ঘৰটোৱে দিয়ক আৰু এইটো এটা চাব পাৰে এনেকৈ যাওঁ এটা ৰাস্তা থাকে সেনেকৈ কিন্তু ইয়াত ৰাস্তা নাই কোনো ধৰণৰ চাব পাৰে গ্লাছ এইটো গ্লাছৰ ৰুম বুলি কয় আৰু এইফালেদি এটা ওলাই আহিব পাৰি যিটো মই কৈছিলোঁ এইটো ইয়াত এইটো খতৰনাক জেগা আপোনালোকে আহিব নিশ্চয় আহিব এবাৰ ইয়াত হৈছে হাৱা এই বলটো এতিয়া হাৱাত উৰি থাকিব চাবি হা চাব কোনোৱে ধৰা নাই বলটো হাৱাতে উৰি আছে বৰ্তমান এইটো চুইচ টিপি থাকিলে এইটো উৰি যাব আৰু ইয়াত আছে এটা ফটো উঠা প্লেচ আৰু এইফালে সোমাই আহিলোঁ আৰু এইফালে আছে মানুহৰ হাওঁফাওঁ মানুহৰ না আৰু এইফালে আছে কিছুমান পুৰণি বৰলৰ বাহা এইটো সাপৰ চকলা ৰাখি থৈ দিছে আৰু ইয়াতে আছে মাছ ডাঙৰ আৰু ইয়াতো কিবা কিবি আছে আপোনালোকে আহিব ইয়াত চাব বহুত আৰু এইবিলাকৰ নাম লেখা আছে জীৱন জীৱই নিজকে পৰিৱেশৰ সৈতে
এইটো এটা চাব লগা বস্তু মানুহৰ কংকাল এইটো স্মৃতি হিচাপে ৰাখিছে এইটো বা কাৰ কংকাল না প্লাষ্টিকে তেনেকৈ এইবিলাক থৈ দিছে এইটো এটা এনেদৰে ইয়াত চাব পাৰে এইটো এটা এ চি হাৱা কুলাৰ টাইপৰ আৰু ইয়াতো আছে কলচা আমি বোলে যাব মানে বহুত দূৰৰ দূৰৰ পৰা আহে আপোনালোকে আহিব ইয়াত মই এইখিনিয়ে ক'ম আৰু এইটো এটা মানুহৰ মগজু কেনেকৈ থাকে চাব পাৰে আৰু যদি ইয়াত কথা কয় মাতটো মানে ইক' হৈ আহে আপোনালোকে কৈ দিছোঁ হেল্ল' গাইছ তো মই আহিছিলোঁ ই আহিছে আৰু সিহঁত দুজনো আহিছে আহিবা নাছিলোঁ মানে নাছিলোঁ আমি মই বৰ্তমান ফাৰ্ষ্ট টাইম আৰু ফাৰ্ষ্ট টাইম ভাল লাগিল আৰু ইয়াত মই উঠিছিলোঁ আৰু ই উঠিছে ভাল লাগিছে ভাল লাগছে আপোনালোকে আহিব ইয়াত তই নানান ধৰণৰ বস্তু দেখা পাব ইয়াত মানে এই চকু দিয়েতো এইফালেদি চাব গ'লে আপোনালোকে দেখা পাব এইটো আপোনালোকে কেমেৰা দি দেখা নাপাব এইফালে ইয়াত এইফালে এনেকৈ চালে এই দেখা পাব আৰু এটা মানুহ চকু তেনেকুৱা আৰু এইটো মাছৰ মানে মাছৰ চকু দি কেনেকৈ দৃষ্টিলগন কৰে সেইটো ইয়াত দেখাইছে বহুত ভাল লাগিছে বাৰু চাই আৰু ইয়াত আছে পুৰণি পুৰণি ফুলবিলাক এইবিলাক চাব পাৰে এই হৈছে সাগৰৰ তলত থাকে এনেদৰে আৰু ইয়াতো থাকে এইবিলাক বা কি বস্তু এইবিলাক কি বুজি পাইছানে জেঠি এইটো মাছ ফিছ এই সৰু সৰু বহুত কীট পতংগবিলাক আছে আৰু সিহঁত দুয়োটা ইমান মনোযোগ চাইছে মানে ঘৰত লৈ যাবি নেকি এটা পূৰা মনোযোগ দি পূৰা দুটাই পঢ়ি আছে একদম ধ্যান দি আৰু এইটো বস্তু চোৱা একবাৰ এইটো মানুহৰ হাওঁফাওঁ আৰু আমি তলৰ পৰিৱেশটো আপোনালোকক দেখুৱাই নাই তলৰ পৰিৱেশটো দেখুৱাম এইটো আমি ওপৰতহে আৰু তলৰ পৰিৱেশটো আছে চাবলৈ তলত চাইছোঁ এতিয়া তলতে কিছুমান ভাল লাগে চাব বস্তু আছে তো পোনপ্ৰথমে দেখুৱাইছোঁ আপোনাক এৰোপ্লেনখন তো ইয়াত উঠিব নোৱাৰি বাট ভাল লাগিছে কিবা এটা আৰু এতিয়া গৈ যাই আছোঁ তো ইয়াত আছে এটা প্ৰকাণ্ড টেপৰ পৰা পানী পৰি আছে না উঠি আছে গমেই নাপায় আকৌ তো এতিয়া আৰু আগলৈকে যাইছোঁ এইবিলাক ডাঙৰ ডাঙৰ মানুহৰ একসকলৰ নামবিলাক ইয়াত লেখা আছে আৰু ইয়াতে কেণ্টিন এইখন আৰু ইয়াত মাছ চাওক মাছ দেখিছেনে আপোনালোকে দেখা নাই যদিও মই দেখিছোঁ দিয়ক আৰু মাছটো অলপ বেলেগ ধৰণৰ মাছে এইটো মাছ আমাৰ সেইফালে নাপায় কিন্তু টেংকিত যাই খোৱাৰ দৰে ইয়াতো থৈ দিছে বাৰু আৰু এইফালে আছে খেলা বস্তু আৰু সেইফালে পাছত যাম আগে ইফালে যাম কি আছে বাৰু ইফালে চাই ল'ম আৰু ইহঁত দুটাই গৈছে মানে আমি দুটাই যাইছোঁ ৰিয়েল মাছ সৰু সৰু মাছ এইবিলাক অৰিজিনেল দিয়ক ডুপ্লিকেট বুলি নাভাবিব আৰু ইয়াত চাওক কিমান এখন আছে ইয়াতে ডাঙৰ মাছ মাছৰ পাত্ৰ এইবিলাক ভাল লাগিছে কিবা এটা ইমান ওচৰৰ পৰা চাই এটা মাছ একদম বহুত বহুতৰ পৰা মাছ আছে এইটো বোলে ডিকাছ মাছ কাৰ্প মাছ এইটো মাছ চাওকহে কিবা এটা লাম্বা মাছ তো মাছটো দেখা পোৱা নাছিলে আপোনালোকে ভাবিছে কি মাছ দেখুৱাই আছে তো এইবিলাকো মাছ আছে তো এতিয়া দিছে মাছৰ নামবিলাক আছে দিয়কচোন ওপৰে এইটো চাম মাছ চিতল মাছ আমি জানো চিতল মাছটো এইটো হৈছে চিতল মাছ আৰু হৈছে কান্দুৰী মাছ ইয়াত বেছি নাই দুটাই আছে তিনিটা আৰু ইয়াত আছে ভাটৌ মাছ আৰু ইয়াত আছে এঞ্জেলেছ মাছ এইটো অলপ বেলেগ টাইপৰ মাছ লৰাও নাই আৰু এইফালে আছে এইটো মাছটো অকণমান বেলেগ টাইপৰ সাগৰীয়া মাছ এইবিলাক আমাৰ ইয়াত দেখা নাপায় এইবিলাক মাছ তো খুব টান তো ইয়াত চাব পাৰে এইটো মাছ অলপ দেখা যেন লাগিছে এলবিনিছ আৰু এই মাছটো চাওক এবাৰ শেষৰ পিনে আছে এটা পুঠি মাছে কিন্তু খুব ডাউৰি থাকে চাওক আৰু এইবিলাক মাছে ইমান এটা নিস্তব্ধভাৱে আছে
এনেকুৱা মাছ আছে আৰু এইবিলাকত একুৱামত মাছ আছে আৰু কিমান মাছ আছে আমি দেখাই পোৱা নাই আজিকালি আৰু খেলা খেলিব পাৰে যদি ইয়াত আহক আপোনালোকে সৰু ছোৱালীৰ দৰে ইয়াৰ পৰিৱেশটো কিন্তু খেলা পৰিৱেশ ইয়াত উঠিলোঁ আৰু বহুত বেছি ভাল লাগছে ইয়াত উঠি আৰু এইফালে যাই আছোঁ এতিয়া স্কুলৰ ছাত্ৰ ছাত্ৰী কিছুমান আহি গৈছে আৰু এই মাষ্টৰ আহিছে তো আমিও যাইছোঁ আমি আৰু শিক্ষক স্কুলৰ নহয় দিয়কচোন পূৰা সম্পূৰ্ণভাৱে খেলা এইবিলাক চব খেলা বৰ্তমান জুলনাত উমলি আছোঁ চব মাখাই জুলনা বেছি জুলনা উঠি আছে মোৰ দুটাই আৰু ইয়াত আছে কিছুমান নেশ্যনেল দৃশ্য তাৰ পৰা আহিলোঁ খেলাৰ পৰা আৰু ইয়াত চাওক অকণমান দৃশ্য পাব গৰম পূৰা দিছে গৰম ৰিয়েল বস্তু নহয় আপোনালোকে চাব পাৰে সুন্দৰ মনোমোহা দৃশ্য এটা ভাল লাগিছে ইয়াত আহি তো পূৰা অৰিজিনেল টাইপৰ বস্তুৰ ফিল এটা হৈ যায় আহি আৰু আমাৰ পূৰ্বৰ পুৰুষসকল ইয়াত আছে চাওক আৰু বেঙৰ ছাত্ৰ চাওক গৰম কিন্তু খুব বেছি দিছে আৰু আমি তাতে উঠিলোঁ না অকণমান ৰ'দতো সেইকাৰণে বহুত গৰম লাগি গৈছে আৰু দলংখনত উঠোঁ ৰ'ব একবাৰ আপোনালোকক দেখুৱাম ৰ'ব এখিনি সাপ আৰু ইয়াত ভেকলি বেছি মানে দলঙৰ তল না ভেকলিটো থাকবই দলঙৰ তলত সেইকাৰণে আছে আৰু ইয়াৰ গাছ পদলত চাওক গাছ প্ৰকাণ্ড গাছ ইয়াত আছে শহাপহু আৰু এইটো শহাপহুৰ মৰম লাগে চানা চাওক আপুনি 35 টকা দি ইয়াত চাব আহে ঘূৰিব আহে আকৌ লৈছে নাই মোৰ মতে 35 টকাত বহুত কিমান চাব আপুনি মানে আমি মানতে 3 ঘণ্টামান হ'লে চেষ্টা কৰিবই পৰা নাই কিমান আৰু আছেই আগত দেখুৱাব আৰু আপোনালোকক দেখুৱালে বহুত ডাঙৰ লাম্বা ভিডিঅ' এটা হৈ যাব আৰু ইফালেও আছে ৰাজহাঁহ কিবা কিবি চৰাই চিৰিকটি আছে আৰু উৰা যাব নোৱাৰাকৈ এইবিলাক চাব শেষলৈকে আৰু নাই আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো সমাপ্ত কৰি অকণমান দেখাম আৰু শেষত প্লেইনখন দেখুৱাম আপোনালোকক ভিডিঅ'টিৰ শেষত ইয়াত আছে আৰু শেষত এৰোপ্লেন এয়া ইয়াত কিন্তু যাব নোৱাৰি মানে ভিতৰত বন্ধ আছে বিশাল ইয়াতো এইখন বনাই থৈ দিছে তো এৰোপ্লেনতো উঠি পোৱাই নাই লাৰি চালোঁ দিয়ক এবাৰ ইয়াতে এইখনে ডুপ্লিকেটখনে লাৰি চালোঁ আৰু ইয়াৰ পৰা তেওঁ ওলাই যাওঁ তো বাই ইয়াৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ কেনেকুৱা বোলে কমেণ্ট কৰি জনাব আৰু আপোনালোকে ভিডিঅ' ষ্টাৰ্ট কৰি আপোনালোকে নিজে আহক ইয়াত 35 টকাত বহুত ধুনীয়া এটা ফেচিলিটি পায় আপোনালোকে আহি চাওক একদম মজা পাব আমি 4জন আহিছিলোঁ ইয়াত ভাল লাগিল আহি তো আপোনালোকে আহিব